নমস্কাৰ মই কুমুদ দাস সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছো আজি সিদ্ধান্ত তেলচুৰা লাইভ তেলচুৰা এনে এটা চৰিত্ৰ যিটো চৰিত্ৰ ইউটিউবত এতিয়া খুবেই জনপ্ৰিয় প্ৰতিটো ভিডিঅ'য়ে 8-10 লাখ পৰ্যন্ত এতিয়া ভিউজ পাইছে ইউটিউবত আৰু তেলচুৰা নাম দি এক কমেডি বা কিছু হাঁহিৰ খোৰাক দিবলৈ চেষ্টা কৰিছে ভয়েস আসাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আৰু তেওঁলোক আজি ষ্টুডিঅ'ত উপস্থিত আছে আৰু এই চেনেলটোৰ ফলোৱাৰ্ছৰ সংখ্যা বা সাবস্ক্ৰাইবাৰ্ছৰ সংখ্যা ইতিমধ্যে 2 লাখ অতিক্ৰম কৰিছে আমাৰ লগত উপস্থিত আছে তেলচুৰা তেলচুৰা স্বাগতম জনাইছো কি কব মন গৈছে আপুনি হদাই টিভি কথা কৈ থাকে আজি মই কও নেকি ঠিক আছে মোৰ চাকৰিটো গুছি যায় যে একো বেছিকে কলে ঠিক আছে মই দি দিছো বাৰু এংকৰিং কৰিবলৈ দি দিছো তেলচুৰা কৰিলে কি হ'ব চাও এতিয়া কি কবা কোৱা মই সবকে চিনাকি কৰি যাম ইটো খুৰা ইটো মাহি আৰু খুৰা হৈ গল তাৰ পিছত আৰু ইফালে ইটো আইতা মা ককা বাইদেউ আচ্ছা ঠিক আছে ককাও আছে বাইদেউ আছে মাও আছে কিন্তু বয়স বিলাক অলপ বেলেগ বেলেগ ন আৰু ইমানতে শেষ চিনাকি কিন্তু আমি যেতিয়া এংকৰিং কৰো আমি থিয় হৈ নকৰো আমি বহিয়ে কৰো বহিয়ে কৰিব লাগিছিল ঠিক আছে তেলচুৰাৰ এটা ভিডিঅ' দেখাই লৈছো আমি যিকোনো এটা ভিডিঅ' ইউটিউবত আপলোড হোৱা তেলচুৰা কোন যিসকলে এবাৰ মনত পেলোৱাৰ কাৰণে আমি অকনমান ভিডিঅ' এটা দেখুৱাই লৈছো বহাগৰ আজি কেই তাৰিখ পৰলা গম পাইছা না আজি দুখন বহাগৰ 8 তাৰিখ হলে এটো কৰা হল বহুত দিন হল বহাগৰ মাহতে নেকি আচ্ছা এতিয়া মইতো এংকৰ হয় না এতিয়া মই এংকৰ হিচাপে খুদিছো যে তোমাৰ পুৰা সম্পূৰ্ণ পৰিচয়টো দিয়া তোমাৰ নাম তোমাৰ ঘৰ কোন ক্লাছত পঢ়া কোৱা অকমান নমস্কাৰ মোৰ নাম শ্ৰী কৰণ ডেকা মোৰ দেউতাৰ নাম ভূপেন ডেকা মোৰ মাৰ নাম কল্পনা ডেকা মোৰ ভাইটিৰ নাম নিখান্ত ডেকা আৰু মোৰ ঘৰ নাওকাটা গড়েশ্বৰত মই থাকো তামুলপুৰত মাহাতে থাকে গুৱাহাটীত আৰু মই পঢ়া স্কুলখনৰ নাম শংকৰদেৱ বিদ্যানিকেতন তামুলপুৰ আৰু মই দ্বিতীয় শ্ৰেণীত পঢ়ো আৰু এতিয়া তোমাৰ মাহি মানে সাগৰিকা এতিয়া পৰিচয়টো দিয়া নমস্কাৰ মোৰ নাম শ্ৰী সাগৰিকা ৰাজবংশী মোৰ দেউতাৰ নাম শ্ৰী ৰমেশ ৰাজবংশী মোৰ মাৰ নাম শ্ৰী কবিতা ৰাজবংশী মই সৌৰাগুৰিত থাকোঁ মই পঢ়া বিদ্যালয়খনৰ নাম হ'ল শংকৰদেৱ বিদ্যানিকেতন তামুলপুৰ আৰু মই ৪ৰ্থ শ্ৰেণীত পঢ়ি আছোঁ তোমালোকে যে এই ইউটিউবত এই ভিডিঅ'বিলাক দিয়া তোমালোকক কোনে শিকাই দিয়ে কেনেকৈ কোনে সেই কথাটো কয় যে এইটো এবাৰ কৰিব লাগিব কোনে কয় অৰুবাতা আৰু বাবুতে কয় অৰুবাতা কোনজন এইটো এইজন আচ্ছা আছে ন কি বুলি কয় তোমালোকক এইবাৰ এইটো কৰিব লাগিব আচ্ছা কেনেকৈ কয় এইবাৰ এইটো কৰিব লাগিব এনেকৈ কয় খং নকৰে নেকি এবাৰ ভাল হোৱা নাই এবাৰ তুমি হহুৱাব নোৱাৰিলা তেনেকৈ খং কৰে নেকি নকৰে ন মৰমে কৰে ন আচ্ছা ঠিক আছে অৰূপ মই খুদিব খুজিছো যে এই ইউটিউব চেনেল খোলা ইহঁতক লৈ ভিডিঅ' দিয়া কেনেকৈ আহিল ধাৰণাটো মনলৈ প্ৰথমতে যেতিয়া মই চেনেলটো খুলিছিলোঁ জিঅ' যেতিয়া আহিল জিঅ'ৰ পিছতহে মই ভিডিঅ' বনোৱা আৰম্ভ কৰিলোঁ জিঅ'ৰ আগতে চেনেলটো আছিল 2015তে আছিল চেনেলটো ইউটিউব চেনেল জাষ্ট এটা চেনেল হিচাপে আছিল আৰু নাম চাম কোনো একো দিয়া নাছিলোঁ তাৰপিছত মোৰ মাহীৰ ল'ৰা এটা আছিল মাহীৰ ল'ৰা বিশাল নাম তাৰ ভিডিঅ' এটা জাষ্ট দি থৈ দিছিলোঁ এনে ফানি ভিডিঅ' তাৰপিছত 2 বছৰ পিছত 2015ৰ কথা এইটো 2 বছৰ পিছত এদিন মই এনে জাষ্ট খুলি চালোঁ ইউটিউবটো একাউণ্টটো খুলি চাই দেখিলোঁ তাত 16,000 ভিউ হৈ আছে ভিডিঅ'টোত আৰু তেতিয়া এটা ৰুল আছিল ইউটিউবত যে 10,000 যেতিয়া ভিউ হয় মনিটাইজেশ্যন এনেবল হয় মানে এডভাৰটাইজ আহা ষ্টাৰ্ট হয় তাৰপিছত মই দেখিলোঁ যে 10,000 ভিউ হৈ গৈছে 16,000 হৈছে তাৰপিছত মই ভাবিলোঁ যে ভিডিঅ' বনাব পাৰি আৰু লাহে লাহে মোৰ এটা তাৰমানে নিচা আহিল যে ইউটিউবত ভিডিঅ' বনাম মই মানুহে চাব বা তাৰ পৰা মই অলপ পইচা পাম কিন্তু তাৰপিছত মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনালোঁ যে কিছুমান ফেক্ট আচৰিত তথ্য কিছুমান থাকে ভূটান দেশৰ তথ্য চাইনা চীনৰ তথ্য কেনেকুৱা দুটা ভিডিঅ' বনাইছিলোঁ কিন্তু ভিউ সিমান নাহিল তাৰপিছত এদিন মোৰ বন্ধু জিতুলে মোক আইডিয়াটো দিলে যে কৰণ বুলি কয় আৰু আমি মৰমতে ধুনু বুলি মাতোঁ সাগৰিকা ধুনু বুলি কওঁ কৰণ আৰু ধুনুক লৈ পেলাই এটা ভিডিঅ' বনাই নাচাকিয়া যে হ'ব পাৰে ভিডিঅ'টো ভিউ হ'ব পাৰে বা কেনে হয় তাৰপিছত মই ভিডিঅ'টো কৰি চালোঁ কিন্তু কৰাৰ পিছতো প্ৰথম ভিডিঅ' ইহঁতৰ দুজনৰ সিমান ভাল হোৱা নাছিল
কিন্তু ভিডিঅ'টো কৰাৰ পিছত ইউটিউবত সিমান এটা ভিউ অহা নাছিল কিন্তু সেই ভিডিঅ'টো কোনোবাই কি কৰিলে ইউটিউবৰ পৰা ডাউনলোড কৰি ফেচবুক পেজ এটাত গুৱাহাটীৰে পেজ হয় পেজটোৰ নাম মই ইমান মনত নাই পেজত পোষ্ট কৰি দিলে আৰু পেজটোত প্ৰায় 3 দিনৰ ভিতৰতে 5 লাখতকৈ অধিক ভিউ তাৰ মানে ফেচবুক পেজটোত হ'ল ইউটিউবত এতিয়াও হোৱা নাই প্ৰায় 2000 মান ভিউ আছিল কিজানি তাৰ পিছত মই ভাবিলো ফেচবুকত ইমান ভিউ হৈছে আৰু এটা ট্ৰাই কৰি চাও তাৰ পিছত নেক্সট আৰু এটা মই ভিডিঅ' বনালো তাৰ পিছত হিটোটো আমি ইমান তাৰ মানে ৰেসপন্স নহয় ইউটিউবত পোৱা নাই ফেচবুকত হেইটো আকৌ ভাইৰাল হ'ল ফেচবুকত তাৰ পিছত লাহে লাহে তাৰ মানে কি হ'ল ফেচবুকৰ পৰা ঢাল খাই পিনে ইউটিউবত গুচি গ'ল ভিউ বিলাক বনাই থাকিলো ভিউ হ'ল এনেকৈ তাৰ মানে ইমান তাৰ মানে এক সাপোৰ্ট কৰিছে সকলোৱে ভাল পাইছে মৰম কৰিছে সো এনেকৈ আমাৰ জাৰ্নিটো আৰম্ভ হ'ল আৰু এতিয়া 2 লাখতকৈ বেছি আজি এটা আমাৰ মানে বহুত গৌৰৱৰ কথা আমাৰ বহুত ফুৰ্তি লাগি আছে জিতুলে মোক বহুত হেল্প কৰিছে 2 লাখ সাবস্ক্ৰাইবাৰ যোৱাকালি 1,99,000 আছিল আজি ৰাতিপুৱা 2 লাখ হৈ আছিল আৰু মই আজি যেতিয়া আহি আছো ইয়াতে গাড়ীত মই চালো মই চাই থকা সময়ত 2,01,500 সাবস্ক্ৰাইবাৰ ইতিমধ্যে আমাৰ হৈ গৈছে হয়তো এতিয়া আৰু অলপ বেছি হৈছে ডিৱাইট অহা বুলি মানুহে গম পায় কি বস্তু চাইছে তেনেকুৱা হ'ব পাৰে ন যোৱাকালি এটা প্ৰমো দিছিলো প্ৰমোটো চাইছে মানুহে তাৰ মানে এতিয়া অলপ ভাল ৰেসপন্স পাই আছো আগতকৈ বহুত ভাল ৰেসপন্স পাই আছো সাবস্ক্ৰাইবাৰ ইমান হৈছে নিজে আচৰিত হৈ গৈছো তাৰ মানে আৰু মেইনলি ইয়াৰ কাৰণে হৈছে মানুহে ইমান ভাল পাই মৰম কৰিছে ভাল পায় জানো পায় ন পায় না পায় নেকি পায় হে পায় আচ্ছা জিতুল কেনেকৈ মই জিতুলৰ লগতো পাতিম এতিয়া অলপমান আৰু এটা ভিডিঅ' দেখাই লওঁ নেকি অকণমান সৰু আৰু এটা ভিডিঅ' আমি দেখাই লৈছোঁ বেগী বস্তুৰ কথা তোৰ মতে আৰু কি কচোন তেলচুৰা স্যার এই পৃথিবীত বেগী বস্তু হৈছে পাতল পায়খানা পৃথিৱীৰ আটাইতকৈ বেগী বস্তু কি হয় এতিয়া পাতল পায়খানাই হয় নেকি বেলেগ নহয় নহয় পোহৰ নহয় নহয় শব্দ নহয় নহয় পাতল পায়খানা এতিয়া ফাইনেল সঁচাকৈ নে সঁচাই ঠিক আছে হ'বও পাৰে ন ঠিক আছে আমাৰ লগত এনমি চৌধুৰী আছে জিতুল ৰাজবংশী আছে আৰু এতিয়া মই অকণমান মা বুলি চিনাকি কৰি দিছিলোঁ নহয় মাৰ নামটো কি আছিলে কল্পনা ডেকা মই আপোনাকে সুধিছোঁ এই ল'ৰাই যে এই এনেকুৱা কৌতুক অভিনয় কৰে বা অভিনয় জড়িত হৈ আছে আপোনাৰ কেনেকুৱা লাগে বা কি কয় আপুনি এই ল'ৰাক লৈ পেলাই ভালে লাগে মোৰ এইবিলাক চাই দিলে ভাল লাগে মাইকটো অলপ ওচৰত ল'ব দেখিলে মানুহেও কয় বোলে তেলচুৰা মাক গৈ আছে তেনেকৈ কয় নেকি এনেকৈ নকয় তেলচুৰাক লৈ কয় আৰু ল'ৰাটো ভিডিঅ' বনাই আছে নে সোধে মই কওঁ বনাই আছে আপোনালোক থাকে ইয়াত গুৱাহাটীত হয় গুৱাহাটীত ক'ত থাকে হাতীগাঁৱৰ পিনে থাকে আৰু ল'ৰা থাকে তামোলপুৰ ককাকৰ ঘৰত মামাকৰ ঘৰত থাকে আপোনালোক ইয়াত থাকে কিবা কৰে মই নকৰোঁ মোৰ হাজবেণ্ডে গাড়ী চলায় মই এনে থাকোঁ আৰু লগত আচ্ছা লগততো থাকিবই লাগিব কোনোবা এজন ভাত চাত বনোৱা হিচাপত এতিয়া মই জিতুল মই আকৌ আপোনাৰ লগত পাতিম বাৰু মই জিতুলক অকণমান সুধিছোঁ নাই মাইক্ৰফোন থাকক আপোনাৰ তাত এই ধাৰণাটো কেনেকৈ লগ হ'ল দুজন লগ হৈ নে আৰু কোনোবা আছে লগত আৰু আচলতে প্ৰথমতে এই চেনেলটো অৰূপে চলাইছিল আৰু আজি যে মই ষ্টুডিঅ'ৰ মজিয়াত বহি আছোঁ তাৰ কাৰণে অৰূপৰ কাৰণে আজি এইখিনি স্থান পাইছোঁ আৰু তাৰ কাৰণে তেওঁক ধন্যবাদ দিছোঁ মই একচুৱেলি এই চেনেলটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছোঁ এপ্ৰিলৰ 1 তাৰিখৰ পৰা যিটো ভিডিঅ' আপলোড হৈছে সেইটোৰ পৰা ওতঃপ্ৰোতভাৱে কোনো এটা ভিডিঅ'তে মই নথকা থকা হেল্প কৰি আছোঁ কিন্তু তাৰে আগতে মই তিনিটামান ভিডিঅ'ত মই কাম কৰিছোঁ তাৰপিছত যেতিয়া সোমালোঁ প্ৰথমতে এই ক'লে তই কাহিনীবিলাক মোক লিখি দিবি তেতিয়া মোৰ অলপ সুবিধা পাম মই বাকী গোটেইখিনি মোৰ কাম যিমান এডিট কৰিব লাগে চাউণ্ডৰ পৰা যি কৰিব লগা আছে চব মোৰ কাম তই মাত্ৰ মোক স্ক্ৰিপ্টখিনি লিখি দিবি তাৰপিছত 2-এটা লিখি দিয়াৰ পিছত সি ক'লে তই মাষ্টৰ ৰোল এটা ল মই মাষ্টৰ ন মাষ্টৰ অলপ লাগেই ন সঁচাকৈ মাষ্টৰ নেকি ঠিক আছে মাষ্টৰ মানে মই CRCC কৰি আছোঁ স্কুল এনেকৈ ভিজিট কৰিব লাগে 12খন মোৰ আছে তাৰপিছত সি ক'লে তই মাষ্টৰ ৰোলটো ল তেতিয়া সি তাৰ ভাল হ'ল কি তাৰ দেউতাকৰ ৰোলটো ল'ব তাৰ সুবিধা হ'ল নহ'লে সি কিমান ফালে চাব কোনফালে কিমান চাব তো মই তেনেকৈ মই এক্টিঙত আহিলোঁ আৰু তেনেকৈ আজিলৈকে চলি আছোঁ ময়ো এংকৰৰ ৰোল কিবা যদি আছে লৈ ল'ম হা যদি নেক্সট আহে কিবা এংকৰৰ ৰোল যদি থাকে আপত্তি আছে নেকি
নাই ঠিক আছে জোৰকে লোৱা নিচিনা হৈছে নেকি জোৰকে লোৱা নিচিনা হৈছে নেকি হোৱা নাই নাই হোৱা এটা ঠিকে আছে ন এতিয়া মই এনে তেলচুৰা মাকক সুধিলোঁ আকৌ সাগৰিকাৰ মাকক যদি একো নুসুধো তেতিয়া বেয়া হ'ব ন কথাটো সোধা ভাল হ'ব এবাৰ সেই কথা মোৰ লগত এংকৰ হৈ থাকিলে মাজে মাজে কৈ যাব লাগিব কথাটো সাগৰিকা আপুনিতো তামোলপুৰতে থাকে নে গুৱাহাটীত থাকে এটা ছোৱালীৰ কথা অলপ ওচৰত ল'ব মাইকটো এই যে তেলচুৰা ইহঁতে মিলি পেলাই কেতিয়াবা তাই মাষ্টৰণী হয় কেতিয়াবা মাক হয় কেতিয়াবা মাকো হয় ন কেনেকুৱা কি হয় কথাটো অকণমান কওকচোন আপুনি কেনেকৈ গম পায় বা কি মানুহে আপোনাক কি কয় মানুহে কয় আৰু ভাল হেৰি ভিডিঅ' বনাই আছে ক'ৰবাত লগ পালেও মানুহবিলাকে সোধে আৰু স্কুলত আহিলেও মই নিবা তাইক হেৰি মানুহ লগৰীয়াবিলাকে সোধে সাগৰিকাৰ কথা আৰু আপোনাৰ ঘৰত মানে পৰিয়াল আৰু কোন আছে ঘৰত পৰিয়াল দেউতাক আৰু সৰু ভণ্টি আছে দেউতাক আৰু সৰু ভণ্টি আৰু দেউতাক আজি আহিছে নেকি না অহা নাই দেউতাক কি কৰে খেতি কৰে দেউতা খেতি কৰে আচ্ছা দেউতাক খেতি কৰে আৰু ছোৱালী আৰু এজনী আছে কিমান ডাঙৰ ছোৱালীজনী 2 বছৰ সৰু ছোৱালী আছে সৰু ছোৱালী ঠিক আছে এতিয়া মই আকৌ সুধিম আপোনাক এনমি ঠিক আছে নাই মোৰ হৈ যাব চ' সেইবোৰলৈকে নামটো ঠিকমতে ক'ব পাৰিম এনমি কেনেকৈ জড়িত মই ভিডিঅ' এটা দুটা দেখিছোঁ কিয় লেপটপ এটা ঠিক কৰিব দিছিল ন হয়নে লেপটপৰ কাহিনীটো কি আছিলে লেপটপৰ কাহিনীটোত অহাৰ আগতে মই ক'ম যে মই অৰূপদাহঁতৰ লগত কেনেকৈ আহিলোঁ মই পোনপ্ৰথমে মোৰ এজন ফ্ৰেণ্ড আছে মামাহঁতৰ ঘৰৰ ওচৰতে ইনামুল হক তেওঁ আৰু আমাৰ এটা ৰঙালাও চেনেল আছে তাৰে এডমিন নিকিবুৰ ৰহমান দুয়োটাই মিলি মানে মোৰ আলহী হয় যিহেতু মোক একদিন কণ্টেক্ট কৰিলে এনেকৈ ভিডিঅ' বনাওঁ বোলো ঠিক আছে এনেকৈ ভিডিঅ' বনালোঁ তাৰপিছত অৰূপদাহঁতৰ চেনেলটো যিহেতু বহুত ছাবস্ক্ৰাইবাৰ আমাৰ চেনেলটো প্ৰমোট কৰাৰ কাৰণে এদিন অৰূপদালৈ আমি কণ্টেক্ট কৰিলোঁ যোগাযোগ কৰিলোঁ তাৰপিছত অৰূপদাহঁতৰ লগত আহিলোঁ অৰূপদাই ভাবিলে আৰু কাৰণ সাগৰিকা এজনী সৰু ছোৱালী তাইক ইমানখিনি পাৰ্ট কৰিব দিয়া কেতিয়াবা অসম্ভৱ হয় বা পৰীক্ষাও থাকি যায় তো অৰূপদা ক'লে যে মাজে মাজে আহিলে হ'ল এনেকৈ আমি অৰূপদাহঁতৰ লগত আহিলোঁ আৰু অৰূপদাৰ কাৰণে আজি আপোনালোকৰ মাজমজিয়াত থিয় হ'লোঁ সেইটো বাৰু ঠিকে আছে লেপটপৰ কাহিনীটো কি আছিলে লেপটপটো মনত আছেনে নাই চলাই দিওঁ আছে আমাৰ এটা কথা সুধো ৰ'বা লেপটপটোতো তোমাৰে গতিকে কিয় ভাল কৰিব নালাগে বুলি কৈছ আচ্ছা কাৰণটো কৈ আছো তোমাক আজি ৰাতিপুৱা মালতীতে লেপটপটো আনবা গৈছিলো মই তাই বেটি পানী ফেলে লেপটপটো বেয়া কৰিছি আচ্ছা তাৰপিছত যদি লেপটপটো ভাল নহয় তাই কৈছি নতুন লেপটপ দিব বলে মোক হে গতিকে তুমি লেপটপটো ভাল কৰিব নালাগে মনত পৰি গ'ল ন তুমি নিজে নাহাঁহা নেকি অলপ হা আৰু বেলেগে তোমাক দেখি হাঁহিলে খং উঠে নেকি নুঠে এতিয়া আমি লাইভত আহোঁ বুলি ভয় লাগে বুলি যে আমি এটা প্ৰমো দিছিলোঁ ন অলপ ফাৰ্ষ্ট টাইম লাইভ এতিয়া ভইচটোতো নাই এতিয়া চাগে টেনশ্যনটো নাই যিটো টেনশ্যনৰ কথা কোৱা হৈছিল এতিয়া লাইভ সাগৰিকা আছে অৰূপ কি ককা ন ককা হয়নে অৰূপ ককা আছে তাৰপিছত মাষ্টৰ আছে জিতুল এনমি আছে হয়নে তো আমি এটা এক্টিং চাওঁ লাইভ হ'ব ঠিক আছে মই বহি আছোঁ একদম চোৱাৰ কাৰণে এতিয়া কি কৰি আছা হে কেপি খাই আছো কেপি খাই আছা দেউতা কিমান দিনৰ পৰা এগিলা খাই আছা হ'ল 5 বছৰমান 5 বছৰমান তই একদিনতে কেই পেকেট খা কমেও 4 পেকেট খাওঁ এক পেকেটৰ দাম কেই টকা এক পেকেটৰ দাম 5 টকা এক পেকেটৰ দাম 5 টকা তই তাৰমানে একদিনত কেপিৰ নামত 20 টকা খৰচ কৰা তোৰ এক মাহত কিমান টকা খৰচ যায় হিচাপ ৰাখছা না একদিনত 20 টকা মাহত যায় 600 টকা তোৰ এক মাহত 600 টকা তোৰ এক বছৰত কিমান টকা খৰচ যায় হিচাপ ৰাখছা না এক মাহত 600 টকা এক বছৰত যায় 7000 মান এক বছৰত 7000 তোৰ 5 বছৰত কিমান টকা খৰচ যায় হিচাপ ৰাখছা না 5 বছৰত এক বছৰত 7000 5 বছৰত যায় 40000 টকা তই 40000 টকা কেপি খাই নষ্ট কৰছা তই
বাইদেউ সেই পইচা দিতাত থাকি এখন স্কুটি ল'ব পাৰিলি হয় তই তামোল খাৱা নাখাওঁ তই শিখৰ খাৱা নাখাওঁ তই মদ খাৱা নাখাওঁ মই তোৰ দৰে মানুহ নহয় তই মদকে 3 বছৰ ডাঙৰ হয় যাচোন তোৰ স্কুটিখন লৈ আ চাও মই হেই তই কি অতকে কথা কৈ থাকা হে তোৰ লগত কথা পাতবা নৰি যাওঁ মই বেটি কাৰ আগত ভাষণ দিবা আহে মোক জ্ঞান দিবা আহে যা ঠিক আছে সুন্দৰ বিউটি লৈ লৈছো বিউটি পিছত অব্যাহত থাকিব আমাৰ এই বিশেষ অনুষ্ঠান আমাৰ সিদ্ধান্ত অনুষ্ঠানত আজি উপস্থিত আছে তেলচুৰা আৰু তেলচুৰা আজি লাইভ সিদ্ধান্ত অনুষ্ঠানত তেলচুৰা আকৌ এবাৰ স্বাগতম জনাইছো এই কোনোবা মানুহে নামটোতো কৰণ ডেকা তেলচুৰা বুলি মাতি থাকিলে আজিকালি হঠাৎ খং উঠি যায় নেকি নুঠে একদম নুঠে ন নুঠে ভালে লাগে চাগে ভালে লাগে স্কুলত কি কয় লগৰবিলাকে কেতিয়াবা তেলচুৰা বুলি মাতে কেতিয়াবা কৰণ বুলি মাতে আৰু হাঁহে নেকি দেখিলে নাহায় নাহাঁহে কেতিয়াবা হাঁহে ভিডিঅ' কথা কৈ পেলাই আচ্ছা সাগৰিকা কি হয় সাগৰিকা কি বুলি মাতে স্কুলত বাইদেউ বুলি মাতে বাইদেউ বুলি মাতে বাইদেউ বুলি লগৰ ছোৱালীও বাইদেউ বুলি মাতে কেতিয়াবা মাতে আৰু কি হয় ক'ৰবাত গ'লে চিনি পায় ন কি বুলি কয় জোকাই খং উঠে নেকি খং নুঠে ন তোমালোকে কি হ'ব বিচাৰা এতিয়া কৈ দিয়া মই জুবিনৰ দৰে গান গাম জুবিনৰ দৰে গান গাবা খুব সুন্দৰ তেনেহ'লে গান এটা শুনিব লাগিব তুমি তুমি অভিনেত্ৰী তুমি জুবিন হোৱা তাৰমানে জুবিনৰ নিচিনা গান এটাই শুনিম আৰু চাওঁ চৰাই হালধীয়া পাখি উঠুনিয়া মাতিলি মাতৰ মাত বিনন্দিয়া মাতিলি মাতৰ মাত চৰাই হালধীয়া পাখি উঠুনিয়া মাতিলি মাতৰ মাত বিনন্দিয়া মাতিলি মাতৰ মাত সুন্দৰ এতিয়াতো তুমি জুবিনৰ নিচিনা ছিংগাৰ হবাই এক্টিং নকৰা নেকি ইন ফিউচাৰ মানে অভিনয় নকৰা নেকি কৰিম জুবিন গাৰ্গো এক্টিং কৰে হয়নে এক্টিঙো কৰে গানো গায় সেইকাৰণে মন যায় হয় ন হয় এতিয়া আৰু এটা এক্টিং চাওঁ তেনেহ'লে এবাৰ লগত কোন থাকিব অৰূপ ককা থাকিব ঠিক আছে আচ্ছা সি তাৰমানে এটা শব্দত প্ৰকাশ কৰা যে আছে খুব ধুনীয়া ধুনীয়া তাৰমানে জানে নিজে নিজে বনাই কয় কেতিয়াবা নোৱাৰো বুলি নকয় এটা শব্দত প্ৰকাশ কৰা কেইটামান চাওঁ কি কয় সি ঠিক আছে আচ্ছা মই সুধিম দেই কবি না পাৰবি পাৰিম ছাৰ ভালকৈ কবি আচ্ছা যি কেতিয়াও নমৰে তাক কি বুলি কয় চানিদল হা কিয়া তাক মই এখন ফিল্মতো মৰাই দেখা নাই হ'বও পাৰে দে আচ্ছা এইবাৰ কচোন মিছা কথা কোৱা মানুহক মন্ত্ৰী কিয়া মন্ত্ৰী আজি দিম কালি দিম সিনকে থাকোঁতে যায় আমাৰ নাগদি জুলি যোৱা ৰাস্তাটো কিবাকে ভাল কৰি দিলা আচ্ছা সেইকাৰণে মিছা কথা কোৱা মানুহ মন্ত্ৰী এইবাৰ কচোন যাৰ কোনো শেষ নাই কেতিয়াও শেষে নহয় তিৰি মানুহৰ মেল হা কেংকে তিৰি মানুহ দুটা লগ লাগলি হ'ল মেল আচ্ছা ৰাতিপুৱাৰ পৰা একদম গধূলা কৰি দে ন পাৰা তই এইবাৰ লাষ্ট এটা সুধিম দেই ভালকে কবি কিন্তু তালুত চুলি নোহোৱা মানুহক কি বুলি কয় তালুকদাৰ কিয় আমাৰ কাষত তালুকদাৰ হাতৰ এটাৰো চুলি নাই হ'বও পাৰে দে তোৰ ভৱিষ্যত আছে এটা কথা ক'ব লাগিছিলে তো কি তহঁতৰ ঘৰত যে 5টা ছাগাল আছে তাৰে 3টা ছাগাল যদি মোক দিয়া তোৰ তাতে কেইটা ছাগাল থাকবনো ছাৰ সেনেকুৱা কথা নকব আমাৰ দেউতাই আলুৰ বাকল খিনিতে দিবা নোখোজে আৰু ছাগালৰ চানা 3টা দিলি মোক পিঠি চামৰা এৰি দিব নালাগে দে দিবা নালাগে দে হ'ব দে বাপুকৰ মাৰলি আৰু দেউতাৰে বেয়া কথা হ'ব না পাঁচটা তই ভৱিষ্যত আছে আৰু এতিয়া সাগৰিকাৰ লগত কাজিয়া হয় নেকি কেতিয়াবা হয় ন সঁচা সঁচিকে লাগি যায় নেকি লাগে কি কথাত লাগে জোকোৱা জোকি হয় দিবৰে জোকোৱা মেলা হয় আৰু এতিয়া ককাই আছিল নে ককাই হয় ন সব ডেকা ককা যে সেইটো কথালৈ কিবা হয় নেকি একো নহয় জমনি নহয় ন হাঁহি নুঠে সেইটো কথালৈ
নুঠে ঠিক আছে এতিয়া অলপমান মই জিতুল আপোনাক সুধিছোঁ গোটেই বিষয়টো এনেকুৱা যে তেলচুৰা আৰু মাষ্টৰনী ইহঁতৰ নাম এতিয়া এনেকুৱা ধৰণৰ এতিয়া পপুলাৰ হৈ গৈছে আৰু লাহে লাহে মাষ্টৰ সুবেনটো হৈছে জনপ্ৰিয় এতিয়া হয়নে হয়নে হয় এই গাড়ীত তেল ভৰাব যোৱা কথাটো আছিল যে কিহৰ কাৰণে 200 দিছিলে ন হা সেই কথাটো কি আছিলে মই 200 টকা তেল খুজোঁতে সি 200 মাৰি দিছি 200 টকা তেল হা মই কি জানো মই 200 খুজিছে 200 দিছো 200 টকা তেলটো খুজা নাই নহয় মোক 200 খুজিছিলে সেইকাৰণে 200 দিছে আমি আৰু এটা ভিডিঅ' অকনমান দেখুৱাই লৈছো তাৰ পিছত আৰু কথা পাতিম মূৰৰ বিষটো ভাল পাইছো অলপ অলপ আচ্ছা বেলেগ ডাক্তৰে ই চুমা খাই ফেলে ভাল কৰি একে দেখিব লাগিব নহ'লে পইচা কিটা এনাই যাব মোৰ মই জিতুল আৰু এই ধৰণৰ আৰু কিবা নতুন পৰিকল্পনা আছে নেকি মোৰ তাত দুটা এতিয়া স্ক্ৰিপ্ট আছে আৰু এও মোক কেইজনৰ পৰা কৈ আছে তিনিটা তাৰ নিজা সম্পূৰ্ণ মই হয়তো লিখিম বা সি লিখিব সেইটো পিছৰ কথা মানে আমাৰ তাত 5টা এতিয়া মানে চিন্তা নকৰাকৈ আছে আৰু মজুত আছে 5টা স্ক্ৰিপ্ট আছে শুটিং হৈ আছে দুটা শুটিং হৈ আছে মানে গোটেই মিলাই 7টা আমাৰ হাতত এতিয়া আছে আৰু আমি আৰু এটা সৰু ভিডিঅ' দেখাই লওঁ নেকি ঠিক আছে আৰু এটা ভিডিঅ' দেখাই লৈছোঁ দেউতা এটা কথা মই 39 পাইছো তাতে সন্তুষ্ট তই দেখোন আগতে কৈছিলি যি পা তাতে সন্তুষ্ট থাকবা লাগে গতিকে তই বেছি হাল্লা কৰি নাখিবি মই যাওঁ সালা কি কই এই চলিগিলাৰ লগত কি যি হ'ব নিজে কৈ ফেলে নিজে ফাঁচি গেলো একো কবা নৰা মস্ত তেল চুৰাই এটা দাঁত কম আছে নেকি বাৰু ঠিক আছে দাঁতৰ কথা সুধিম দেই এটা বিৰতি লৈ ল'ম বিৰতিৰ পিছত আমি তেলচুৰাৰ দাঁতৰ কথাও সুধিম হ'ব ঠিক আছে এটা বিৰতি লৈ লৈছোঁ আমাৰ লগত আজি উপস্থিত আছে ইউটিউবৰ জনপ্ৰিয় চৰিত্ৰ তেলচুৰা মাষ্টৰণী সুভান অৰূপ জিতুল আৰু সকলোৰে বেলেগ বেলেগ নাম মাজে মাজে ভিডিঅ'বিলাকত হৈ থাকে গোটেই নামবিলাক মোৰ এতিয়া মনত নাই এনিমিৰ নামটো মনত ৰ'ল আৰু এতিয়া তেলচুৰা তামোলপুৰত থকাহে ঘৰটো গুৰেশ্বৰৰ ক'ত নাওকাটা গৰেশ্বৰ নাওকাটা গৰেশ্বৰ নাওকাটাত ঘৰ আৰু তামোলপুৰত মামাহঁতৰ ঘৰত ন মানে আইতাহঁতৰ ঘৰত ককা আইতাৰ ঘৰত আৰু মা দেউতা থাকে গুৱাহাটীত তোমালোকৰ আৰু সাগৰিকা হেৰিতে ঘৰ তামোলপুৰৰ কি নাম জেগাখিনিৰ নাম সৌৰাগুৰি আমি সেই গাঁওখন অলপমান দেখুৱাই দিছোঁ কেনেকৈ আজি অহাৰ সময়ত কেনেকুৱা প্ৰিপাৰেশ্যন চলিছিল অলপমান ভিজুৱেলছ আমাৰ নাগৰিজুলিৰ দীপকে পঠিয়াইছে অকণমান দেখুৱাই লৈছোঁ মোৰ নাম তেলচুৰা পঢ়া পাতি নকৰা এনি টাইম ঘূৰি ফুৰা ল'ৰা পৰীক্ষা আহিলে গাত মোৰ জ্বৰ উঠে 1 মাহ আগৰে পৰা মোৰ নাম তেলচুৰা পঢ়া পাতি নকৰা এনি টাইম ঘূৰি ফুৰা ল'ৰা অ মাই এটা ঘটনা হৈছে কি ঘটনা আজি স্কুলত ছাৰহঁতে পইচাৰ কথা কৈছে কিহৰ পইচা স্কুলৰ পৰা বোলে পিকনিকত নিব বগামাটিত আচ্ছা পইচা কিমানকে তুলছে একজনক 600 টকাকে নিব দিছি বাপ্পা 600 টকা লাগে না মোৰ নাম তেলচুৰা পঢ়া পাতি নকৰা এনি টাইম ঘূৰি ফুৰা ল'ৰা কৰণ সাগৰিকাই আনক হহুৱাই নিজে হাঁহিব খোজে দুইৰেমান অভিনেতা অথবা অভিনেত্ৰী হোৱাৰ তামোলপুৰৰ এই দুখন ঘৰৰ বাসিন্দা কৰণ সাগৰিকা পিছে তামোলপুৰবাসীয়ে কৰণ সাগৰিকাক লৈ গৌৰৱ কৰিলেও কৰণ সাগৰিকাৰ দুয়োখন ঘৰৰে আৰ্থিক অৱস্থা ছবি দেখাৰ পিছত আপুনিও নিশ্চয় অনুমান কৰিব পাৰিছে ঘৰৰ পুখুৰীতেই সাঁতুৰি নাদুৰি পুৱা স্কুললৈ বুলি সাজু হয় কৰণ অথবা সাগৰিকা তামোলপুৰৰ শংকৰদেৱ বিদ্যা নিকেতনৰ 2য় শ্ৰেণীৰ ছাত্ৰ কৰণক লৈ শিক্ষক শিক্ষয়িত্ৰীসকলেও গৌৰৱ কৰে সাগৰিকা আৰু কৰণ বৰ্তমান আমাৰ শংকৰদেৱ বিদ্যা নিকেতন তামোলপুৰৰ যিটো মান গৌৰৱ
বঢ়াই অনাত বা বৃদ্ধি কৰাত তেওঁলোকে সহায় কৰিছে। যদিও জন্মসূত্ৰে কৰণৰ ঘৰ গুৰেশ্বৰত, কৰণ ওৰফে তেলচুৰা এতিয়া ককাক আইতাকৰ সৈতে তামোলপুৰতেই থাকে। পিতৃ মাতৃ থাকে গুৱাহাটীৰ হাতীগাঁৱত। কিন্তু অভিনেতা হোৱাৰ কৰণৰ সুতীব্ৰ ইচ্ছাৰ বাবে এতিয়া ভইচ আছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তেই হাঁহিৰ ঠোনপাত বিয়পাই দিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। ককাক আইতাক অথবা সাগৰিকাৰ ঘৰখনৰ সকলোৱেও দুয়োকে আগুৱাই নিব খোজে। মোৰ নাতি ল'ৰা হয়, ছোৱালী মোৰ লগত আজি 4 বছৰ হ'ল। অৰিজিনেল ঘৰ গড়েশ্বৰত। অভিনয় কৰাও বা কৌতুক কৰাও বহুত ইচ্ছা থাকিলেও কিছুমান সুবিধা পোৱা নাই আৰু। দুখীয়া পৰিয়াল, আমাৰ দেউতাকে খেতি কৰে, আমি খুব কষ্টৰে তাইক স্কুলত পঢ়াইছোঁ। প্ৰতিদিনেই দুয়োখন ঘৰৰ আৰ্থিক দুৰ্দশাগ্ৰস্ততাৰ সৈতে সংগ্ৰাম কৰি আগুৱাই কৰণ ওৰফে তেলচুৰা অথবা সাগৰিকা ওৰফে মাষ্টৰণী। তামোলপুৰৰ পৰা দীপক চন্দ্ৰ পাঠক, DY 365। এয়া আছিলে ঘৰৰ ছবি, অলপমান দেখুৱালোঁ। আৰু এনেকুৱা এটা পৰিৱেশৰ পৰা এনেকুৱা ধৰণৰ দুজন প্ৰতিভাৱান শিশুক উলিয়াই অনা হৈছে। মই অৰূপ তাৰ কাৰণে ধন্যবাদ দিছোঁ, অৰূপক ধন্যবাদ দিছোঁ। আৰু গোটেই ব্যৱস্থাটোক মই ধন্যবাদ দিছোঁ যে এওঁলোকো যে জিলিকিব পাৰে সেইটো কথা পৰিস্ফুট হৈছে। সেই কথাটো এই ভিডিঅ' বা এই চেনেলটোৰ জৰিয়তে সেই কথাটো প্ৰমাণ হৈছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। এতিয়া দৰ্শকক উদ্দেশ্যি যিসকলে DY 365 এই মুহূৰ্তত চাই আছে, কিবা ক'বলগীয়া আছে নেকি? মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে DY 365 এতিয়া চাই আছে, নহয় বা আমাৰ ইউটিউব চেনেল চাই কৰণক ইমান ছাপোৰ্ট কৰিছে। আৰু সকলো অসমবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। DY 365 চেনেলৰ জৰিয়তে আমাক 1 বছৰৰ ভিতৰতে 2 লাখ ছাবস্ক্ৰাইবাৰ আমাক দিছে। তাৰ মানে আপোনালোকৰ মৰমখিনি আমাক দেখুৱাইছে যে কিমান আপোনালোকে মৰম কৰে কৰণক, সাগৰিকাক। আৰু এনেকৈ আগলৈ কৰণ আৰু সাগৰিকাক মৰম কৰি যাব বুলি আমি আশা কৰিছোঁ। আৰু জিতুল আৰু মই কৰণ আৰু সাগৰিকাক যিমান পাৰোঁ আমাৰ ফালৰ পৰা আমি সদায় সহায় কৰিম বুলি আপোনালোকক কথা দিছোঁ। আৰু এটা কথা আপোনালোকক ক'ব খুজিছোঁ যে 2 লাখ ছাবস্ক্ৰাইবাৰ থকাৰ স্বত্তেও আমাৰ ভিডিঅ'বোৰ বৰ্তমান ভিউ হোৱা নাই। তাৰ কাৰণ ইউটিউবৰ এটা প্ৰব্লেম চলি আছে। যিসকলে ছাবস্ক্ৰাইব কৰিছে নটিফিকেশ্যনবিলাক সকলোৰে তাতে যোৱা নাই। চ' প্লিজ আপোনালোকে যিয়ে ভিডিঅ'বোৰ চাই আছে, ভিডিঅ'বোৰ যাতে প্লিজ শ্বেয়াৰ কৰি দিয়ে, সকলোৰে তাতে শ্বেয়াৰ কৰিলে সকলোৱে ভিডিঅ'বোৰ চাব পাৰিব। ইউটিউবৰ এটা প্ৰব্লেম হৈ আছে, আমাৰ চেনেলৰ নটিফিকেশ্যন সকলোৰে তাতে যোৱা নাই। চ' এইখিনি আৰু সকলোকে আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দুই মাতৃৰ কি ক'বলগীয়া আছে এতিয়া? মোৰ ল'ৰা তেলচুৰাক যাতে আগুৱাই নিয়ে সকলোৱে, তাৰ বাবে ধন্যবাদ দিছোঁ। ঠিক আছে। আৰু সাগৰিকাৰ মাক মাষ্টৰণী বাইদেউকো যদি সকলো ৰাইজে ভিডিঅ' চাই কেনে আগলৈ আগুৱাই লৈ যায়, তাকে আশা। জিতুল, পোনপ্ৰথমে এই DY 365 সকলো কৰ্মকৰ্তাক মোৰ আন্তৰিক শুভেচ্ছা, ধন্যবাদ জনাইছোঁ এইখিনি সুবিধা দিয়াৰ কাৰণে। মই এটা কথা কওঁ, ভইচ আছামৰ যিখিনি ভিউৱাৰ্ছ আছে তাৰে কিছুমানে তাৰমানে এনেকুৱা কয় যে এই কৰণ ইমান সৰু ল'ৰা, তেওঁ কেনেকৈ থাকিব, কেনেকুৱা মই কৈছোঁ তেওঁ কেনেকৈ হায়াৰ ছেকেণ্ডেৰী দিব পৰা এক্টিং কৰিছে, তেওঁৰ হাতত কিয় মোবাইল আছে, তেওঁ অমুকটো এক্টিং কিয় কৰিছে, বাইক কিয় চলাইছে, এনেকুৱা কিছুমান কথা কয়। মই তেওঁলোকক এটাই অনুৰোধ কৰিছোঁ, আপোনালোকে এক্টিংটো চাওক। আমি যিহেতু প্ৰফেচনেল ইমান নহয়, আমি জাষ্ট মাত্ৰ আৰম্ভ কৰিছোঁ, মানুহৰ এনজয়মেণ্ট, অকল এণ্টাৰটেইনমেণ্ট, বেলেগ উদ্দেশ্য আমাৰ একো নাই। গতিকে সেইবিলাক ভুল যাতে আপোনালোকে ভুল হিচাপে, আমি সেইবিলাক ভুল মানি লৈছোঁ যে আমাৰ ভুল হৈছে, কিন্তু আমি ইমান পাৰফেক্টলি কৰিব নোৱাৰোঁ কাৰণ আমাৰ একো সুবিধা ইমান। ঠিক আছে, ধন্যবাদ। আমাৰ সময় প্ৰায় শেষ হৈ গৈছে। একেবাৰে শেষত কি ক'বলগীয়া আছে? মই আপোনাক আমাৰ ভিডিঅ'ত ল'ম, আপুনি বহুত কথা ক'ব পাৰে। যদি বেলেগে মোৰ আকৌ ইয়াত চাকৰি এৰি দিবলগীয়া হয় যদি আকৌ ভিডিঅ' কৰা এক্টৰে হৈ যাম দেখোন, আপত্তি নাই ন? যি হয় হ'ব আৰু দেখা যাব ন? ঠিক আছে, থেংক ইউ। সকলোকে ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ আমাৰ ফালৰ পৰা, DY 365ৰ ফালৰ পৰা। কৰণ, সাগৰিকা, তেলচুৰা, মাষ্টৰণী সকলো আগুৱাই যাওক। আপোনালোকৰ চেনেলটো, ইউটিউব চেনেলটো আৰু বেছি মানুহে চাওক, আৰু বেছি ছাবস্ক্ৰাইবাৰ হওক, আৰু মানিটাইজেশ্যনৰ জৰিয়তে আৰু বেছি ধন আহক, এড আহক, ইয়াকে আশা কৰিছোঁ। আৰু পৰৱৰ্তী সময়তো আমি কথা দিছোঁ, তেলচুৰাৰ অনুষ্ঠান আমি আকৌ কৰিম DY 365ত। ঠিক আছে, হ'ব? ঠিক আছে, আজিলৈ বিদায় লৈছোঁ। আৰু কিছু খুৰাক
হাঁহিৰ খোৰাক কিছু চিন্তাৰ খোৰাক এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক দিবলৈ প্ৰয়াস কৰিলোঁ আজিলৈ বিদায় লৈছোঁ নমস্কাৰ